নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হোলীৰ এই ভাল দিনটো আমি ভালদৰে পাৰ কৰিবলৈ আমি এঠাইত গৈছিলোঁ আৰু তাত যোৱাৰ কেইটামান ভিডিঅ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। বলকচোন চাওঁ আমি কেনেকৈ সেই দিনটো পাৰ কৰিলোঁ। মোৰ ভাল লাগিল, আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো চাই জনাব নিশ্চয়। আমি বৰদোৱালৈ গৈছিলোঁ। বৰদোৱাত খুব সুন্দৰকৈ হোলী উদযাপন কৰা হয়, প্ৰত্যেকবাৰে যোৱাই হয় বাৰু। এইবাৰো বৰদোৱালৈকে গ'লোঁ, বহুত ভাল লাগে। আমি প্ৰথম দিনাখনেই গ'লোঁ, যিদিনাখন গোঁসাই মূৰত ফাকু দিয়া হয় বুলি কোৱা যায়। সেইদিনাখন আমি দিনৰ ভাগতে গৈছিলোঁ। যাওঁতে খোল প্ৰসংগ কৰি আছে, গোঁসাই মূৰত ফাকু দিয়া কাৰ্য বৰ্তমানলৈ হোৱা নাই। আমি খুব সোনকালেই পালোঁগৈ, কাৰণে এবাৰ কীৰ্তন ঘৰত সেৱাৰ ভাগ লৈ ধুনীয়াকৈ কীৰ্তন ঘৰৰ যোনখন আসনখন খুবেই ডাঙৰ আৰু সন্মুখৰ যে বেক চাইডত যোনখন আসন আছে, এখন কীৰ্তন ঘৰৰ মেইন আসনখন। খুব ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে তাত ভকতসকলৰ লগত টাইমটো পাৰ কৰি। এনেকৈ গোটেই কীৰ্তন ঘৰটো আমি চাৰিওফালে ঘূৰি ঘূৰি চালোঁ। খুব সুন্দৰ পৰিৱেশ, আগতকৈ অলপমান বেলেগ হৈছে। আগতে আহোঁতে অলপমান বেলেগ আছিল, নতুনকৈ বেছি আকৰ্ষণীয় কৰি তুলিছে। ভিতৰত আৰু এখন আসন আছিল, সেইখন পুৰণা আসন সেইখনো আৰু এইটো বাহিৰৰ পৰা কীৰ্তন ঘৰটো খুব সুন্দৰ আৰু বহুত চাফা হৈ আছে। প্ৰথম আৰম্ভণি দিনাই ইমান মানুহ, বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাকে আহিছে ইয়াত সেৱা ল'বলৈ। এইখিনি কীৰ্তন ঘৰৰ বাহিৰত আমি তাতে অলপ এনেই বহি কথা পাতিলোঁ। কথা পাতি আমি আৰু এতিয়া ওলাই আহিলোঁ। বাহিৰতেই কনষ্ট্ৰাকশ্যন চলি আছে নতুন প্ৰজেক্টৰ। যেতিয়া সম্পূৰ্ণ বনাই হ'ব আৰু চাগে ধুনীয়া হ'ব। বৰ্তমান ইফালে বনাই হোৱা নাই, আগৰ পুৰণা ঘৰবোৰ ভাঙি দিছে। এতিয়া আমি আহিলোঁ বজাৰৰ ফালে। বহুত এটা ডাঙৰ বজাৰ, বিভিন্ন ধৰণৰ বস্তু ওলাইছে। এখন আকাশী গংগাৰ গেট, উত্তৰে আকাশী গংগা, ইফালে আকাশী গংগালৈ যাব পাৰি। ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিছে, খুব ধুনীয়াকৈ ভকত থকাৰ ঠাই, বিশ্ৰাম লোৱা ঠাই ধুনীয়াকৈ বনাই থৈ দিছে। এনেকৈ আমি আকাশী গংগালৈ গ'লোঁ। খুব সুন্দৰকৈ সজাই থৈ দিছে, কালাৰ কৰি থৈ দিছে। খুব ভাল লাগিল পৰিৱেশটো। আৰু এইটো বুঢ়ীআই খেৰসূতীৰ সাংস্কৃতিক মঞ্চ। ইয়াতে সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব। আজিতো আৰম্ভণিহে, আজি ৰাতিৰ পৰা চাগে হ'ব খুব সম্ভৱ। তাতে বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক হ'ব আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ ঠাইৰ পৰা ভকতসকল আহি নাম গাব, যোনে যি জানে আৰু এনেকৈ কৰি আনন্দ কৰিব। পৰিৱেশটো খুব ভাল। এইখিনি ঠাই গংগা পাৰ বুলি কয়। ইয়াত বহুত মাছ আছে। এই চবেই মাছবিলাক চোৱাত, মাছক মুড়ি খাবলৈ দিছে আৰু মুড়ি খাবলৈ দিলে মাছবিলাক ওপৰলৈ আহে যে, সেই মাছবিলাক চাই আছে মুড়ি খাবলৈ দি। মানুহ পূৰা ভৰ্তি হৈ গৈছে ইয়াত। মানুহবিলাকে আহি ভাত বনাই, বহুত দূৰ দূৰণিৰ পৰা আহিছে। এইয়া ময়ো অলপ মাছ চাই ল'লোঁ। মাছকেইটা খুব ডাঙৰ ডাঙৰ। কেমেৰাত ইমান ভালকৈ ধৰিব পৰা যোৱা নাই, যদিও ৰিয়েলত খুব ডাঙৰ মাছকেইটা, চাই ভাল লাগিল।
ইফালে বজাৰ বাহিৰলৈ ওলাই আহিছোঁ লাহেকৈ। এতিয়া বাহিৰত বিভিন্ন ধৰণৰ দোকান, বিভিন্ন ধৰণৰ বস্তু, খুব দেখিলেই ভাল লগা বস্তুবিলাক বিভিন্ন ধৰণৰ। আপুনি যি কিনিব বিচাৰে সকলোবিলাক ইয়াত পাই যাব। এনেই বাৰু নৰ্মেল দিনত এনেকুৱা নহয়, ফাকুৱাতে এনেকৈ বিভিন্ন ধৰণৰ দোকানবিলাক বহে। এই কাপ প্লেট, তাৰপিছত ঘৰৰ ডেক'ৰেশ্যনৰ বস্তুবিলাকো পোৱা যায়। সৰু পোৱালি খেলিবৰ কাৰণে এই ঘৰৰ ডেক'ৰেশ্যনৰ ওলমাই থোৱা কিছুমান ফুলবিলাক খুব সুন্দৰ সুন্দৰ বস্তু ওলাইছে। মই বাৰু এইবিলাক একো কিনা নাই, চাই লওঁ, পিছত কিবা ভাল লাগিলে কিনিম। এতিয়া বাৰু এবাৰ চায়ে লওঁ বজাৰখন কিনো ওলাইছে। ধুনীয়া ধুনীয়া বস্তু দেখিলেতো চব ল'বই মন যায়, কিন্তু সৰু পোৱালীৰ বস্তু বহুত ওলাইছে। খেলাৰ বস্তু সৰু পোৱালীৰ বহুত বস্তু ওলাইছে। গৈ গৈ আমি বহুত এই ৰিবন, জুৱেলাৰী বহুত ওলাইছে, কিন্তু ইমান ভাল নালাগিল জুৱেলাৰীবোৰ। কি লওঁ চাওঁ, কিবা ভাল লগা বস্তু ওলালে বা প্ৰয়োজনীয় বস্তু পালে ল'ম বাৰু। এতিয়া বলক দোকানবোৰ চাই চাই গৈ থাকোঁ। কোম্পানির মালটা কি লাগব কবলে কাপোৰ বহুত আছে। এইটো মানে কি লৈ থৈ দিম নেকি এতিয়া বাচোন? এইটো চাচোন বগা ফ্ৰকটো মস্ত লাগিছে। সেইটো এইকেইটা হেৰি গাৰু কভাৰহে ল'ব লাগিছিল দেই। গাৰু কভাৰ আমাৰ নাইকিয়া হৈছে। কাপোৰটো ভাল আছে। আমাৰ নাই ক'ত সৰু সৰু গৈ ক'ত সৰু পাইছা? ডাঙৰ সৰু আছে, ডাঙৰ চাই ল'ব লাগে। তেওঁ ডাঙৰ হয় কেনেকৈ বা এইবিলাক অসুবিধা হ'ব। নীলাটো ভাল লাগিছে, নীলাটো কি ভাল লাগিছে কোৱা নাই? Fried rice. Chi fried rice. Egg fried rice. Chicken. Egg. 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 Egg khawa. Me thank you. Egg fried rice. Aisa. Kiki pa salok. Chicken chow, chicken momo, butter masala dosa. এখন তো থলা কি হলা? Fried rice. এখন না সুশি চলে কি হলা? আচ্ছা। এটা কি হবে? হ্যাঁ? আচ্ছা। স্টাইল করলে দুখন চামচ চবন লাগে এখন এখন। হ্যাঁ? কেনেকুৱা? মই কৈছিলোঁ নামটো ভেল বুঢ়ী আকৌ পুৰি নিদিবলৈ কি তোমাক হেৰি পঠাই দিব নেকি? ভেল পঠা নেকি? হে কৈ দে কি কৈছিলা?
problem nih. Hari ya? Dia punya kawan lu? Hari. Cuma pedenya itu beli. Dokter ada banyak. Iya. Ice cream apa? Bro. Mau puasa nanti man? Aku mau segini man. Ikaw segala na? Itu ki. Itu mana hari pun ini aku. Eh? Wah, kalau dia. Ini dulu ya. ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।